আছো আমাৰ স্কুলৰ পৰা আমাক লৈ গৈ আছে আমাৰ জাতীয় বিদ্যালয় ছয়গাঁৱৰ পৰা আমাক লৈ গৈ আছে প্ৰাগ নিউজৰ মাজমজিয়াত আমাক এটা মানে ঢোলৰ প্ৰগ্ৰেম আছে আমি সেইটো কৰিবলৈ গৈ আছো আৰু এয়া মোৰ বন্ধু অনিমেষ মোবাইল চাই ব্যস্ত হৈছে আমি তালৈকে গৈ আছো আৰু তালৈ গৈ আপোনালোকক মই যিখিনি পাৰো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে চাই থাকিব এতিয়া আমি গৈ আছো বলক এতিয়া আমি যাই থাকো আৰু এয়া অৰ্চিছ আমাৰ লগত গৈ আছে চাই দিব ভিডিঅ'টো আৰু এতিয়া আমি গৈ আছো যাত্ৰা কৰি আছো আৰু এতিয়া আমি গৈ পাম আৰু এই আৰু আছে এইফালে আৰু অৰ্চিছ আমি অকলে গৈ আছো এতিয়া চাই থাকিব ভিডিঅ'টো একদম এণ্ডিঙলৈকে আৰু প্ৰাগ নিউজৰ অফিচটো মই আৰু আমি অফিচটো প্ৰাগ নিউজত দেখুৱাবলৈ চেষ্টা কৰিম আমি বিজয়নগৰ বাৰু এতিয়া আমি গৈ আছো আৰু এতিয়া আমাৰ সকলে গান শুনি শুনি গৈ আছো আৰু এতিয়া আমি গৈ পামেই আৰু কিমান সৌন্দৰ্য আপোনালোক মই দেখুৱাই আছো মজা দীপৰ বিল কেনেকুৱা লাগিছে দীপৰ বিল একদম সাগৰ সদৃশ মানে হাই ফ্ৰেণ্ডছ এতিয়া আপোনালোকে এই দীপৰ বিল আপোনালোকে দেখিছে এই দীপৰ বিলৰ সৌন্দৰ্য উপভোগ কৰক আৰু আমি প্ৰাগ নিউজত আমাৰ এই প্ৰগ্ৰেমটো কৰিবলৈ গৈ আছোঁ আৰু সেয়া ষ্টুডিঅ'ৰ ভিতৰত মানে প্ৰাগ নিউজৰ ষ্টুডিঅ'ৰ ভিতৰত মই আপোনালোকক যিখিনি ক্লিপ পাৰোঁ মই দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু তাত অনুমতি নিদিবও পাৰে ভিডিঅ' কৰিবলৈ কিন্তু মই তথাপি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে এণ্ডলৈ ভিডিঅ'টো চাই থাকক আৰু সুন্দৰ সুন্দৰ দৃশ্যসমূহ আপোনালোকে উপভোগ কৰা এয়া দেখিছে দীপৰ বিল আৰু দীপৰ বিলত এতিয়া নৱেম্বৰ ডিচেম্বৰ মাহত মানে বহুত মানুহৰ সমাগম হ'ব মানুহে আহিব আৰু ফুৰিবলৈ আহিব আৰু চাওক কিমান সুন্দৰ দীপৰ বিল আপোনালোকে দেখিলে গম পাব কিমান সাগৰ সদৃশ মানে দীপৰ বিলটো ইমান সুন্দৰ আৰু এতিয়া চাই থাকক ভিডিঅ'বোৰ আৰু কেনেকুৱা লাগে ক'ব আপোনালোকে কমেণ্ট কৰি মই চেষ্টা কৰিম গোটেইখিনি দেখুৱাবলৈ প্ৰাগ নিউজৰ ভিতৰত প্ৰৱেশ কৰিলেও আমি বাহিৰত ভিডিঅ' কৰিব নোৱাৰিলোঁ এতিয়া আমি প্ৰাগ নিউজৰ অফিচত আহি উপস্থিত হৈছোঁ আৰু ইয়াত আমাৰ সকলে গৈ আছে পেচাব কৰিবলৈ মানে যাৰ যাৰ লাগিছে গৈ আছে এতিয়া লাহে লাহে অলপ কথা কৈ আছোঁ কাৰণ মানে নিউজৰ কাম চলি আছে ভিতৰত আৰু এতিয়া আমি অকণমান পিছতে আমাৰ প্ৰগ্ৰেমটো আৰম্ভ হ'ব আৰু এতিয়া আপোনালোকে চাই থাকিব মই যিখিনি বাৰু দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক মই প্ৰাগ নিউজৰ অফিচৰ ভিতৰৰখিনি অলপ দেখুৱাই দিবলৈ চেষ্টা কৰিম চাই থাকিব তো ফ্ৰেণ্ডছ এয়াই হৈছে প্ৰাগ নিউজৰ ভিতৰভাগ ময়ো দেখা পোৱা নাছিলোঁ আগতে প্ৰাগ নিউজৰ ভিতৰভাগ আৰু মোৰ আজি চাবলৈ বহুত সৌভাগ্য হ'ল মোৰ বহুতেই ভাল লাগিছে আৰু এইফালে আমাৰ গাঁৱলৈ যায় আৰু এইটোৱে হৈছে প্ৰাগ নিউজৰ অফিচটো আৰু চাওক কিমান ডাঙৰ টিভি আছে আৰু এতিয়া চাই থাকক আৰু এই ৰুমটোতে আমাক এতিয়া বহিবলৈ দিয়া ফ্ৰেণ্ডসকলে এয়া দেখিছে আপোনালোকে এয়া হৈছে এডিটিং ৰুম আৰু ইয়াত নিউজসমূহ এডিটিং কৰা হয় আৰু আমি ভিতৰলৈ যাবলৈ অনুমতি নাই চ' বাহিৰৰ পৰাই দেখুৱাই দিছোঁ আপোনালোকে চাই লওক ফ্ৰেণ্ডসকল ইয়াত শান্ত পৰিৱেশ আৰু ইয়াত দেখিছে আপোনালোকে ইয়াত দুৰ্গা মাৰ প্ৰতিমা আছে সকলো অনুষ্ঠানৰ আগতে দুৰ্গা মাক সেৱা কৰি লোৱা হয় যাতে অনুষ্ঠানটো ভাল হয় আৰু সেইবাবে হয়তো ইয়াত দুৰ্গা মাৰ প্ৰতিমা স্থাপন কৰা হৈছে ফ্ৰেণ্ডছ এতিয়া আমি গ্ৰীণ ৰুমত আছোঁ এতিয়া আমি কাপোৰ পিন্ধিলোঁ আৰু এয়া মোৰ প্ৰান্তিক ফ্ৰেণ্ডছ কাপোৰ পিন্ধিলোঁ আমি এতিয়া আৰু এতিয়া আমাৰ প্ৰগ্ৰেমটো হ'ব এতিয়া আমি কাপোৰ পিন্ধি ল'লোঁ সকলোৱে আৰু এয়া আছে ভাৰ্গৱ আৰু অনিমেষ আমি সকলোৱে এতিয়া ইয়াতে আছোঁ এবাৰ আমি তালৈকে গৈ আছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু মই যিখিনি আমাৰ খুৰা আছে খুৰাই তাল বজাব চাগে বজাবনে নাই এইবাৰ নবজায় কিন্তু এনে খুৰাই আগে পিছত তাল বজায় আমাৰ লগত আৰু এতিয়া আমি গৈ আছোঁ আৰু এতিয়া আমি সকলোৱে কাপোৰ পিন্ধিছে আৰু আমাৰ এতিয়া ছাৰে ড্ৰেছ পিন্ধাই আছে এতিয়া ছাৰেও আমাৰ লগতে বজাব চাই থাকিব ফ্ৰেণ্ডছ এতিয়া আমি ড্ৰেছ পিন্ধি ল'লোঁ এয়া অৰ্চিছ কেনেকুৱা লাগিছে আজি ইয়াতে ভাল লাগিছে আৰু আমাক এইটো সুযোগটো ছাৰতে দিয়া বাবে বহুত ভাল লাগিছে মজা লাগিছে দিম এতিয়া আমি ঢোল বজাব গৈছোঁ আহিলে ছাৰ আমাৰ প্ৰগ্ৰেম এতিয়া হৈ গ'ল আৰু ফ্ৰেণ্ডসকল মই প্ৰগ্ৰেমৰ সময়ত আপোনালোকক মই দেখুৱাব নোৱাৰিলোঁ কাৰণ মই ঢোল বজাই আছিলোঁ কেনেকৈ দেখুৱাম তো প্ৰগ্ৰেমটো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ আপোনালোকে টিভিত চাই ল'ব এতিয়া আমি অলপ সময় পিছতে আমি ঘৰলৈ ৰাওনা হ'ম তো ফ্ৰেণ্ডছ কাম আমাৰ হৈ গ'ল এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু আমি প্ৰগ্ৰেমটো কৰিলোঁ ভালদৰে আৰু এতিয়া প্ৰাগ নিউজত দিব কেতিয়া দিব আমাক ভালদৰে কোৱা হোৱা নাই কেতিয়া দিয়ে আমি গম পাম পিছত গম পালে মই নিশ্চয় জনাম আৰু ফাইনেলি কিবা এটা খাবলৈ আহিলোঁ আমি মালি ধাবা এতিয়া আমি তালৈকে ভিতৰলৈ গৈ আছোঁ আৰু ফ্ৰেণ্ডছ এতিয়া আমি মালি ধাবাৰ ভিতৰলৈ গৈ আছোঁ আৰু এয়া আমাৰ বন্ধুসকল ৰাতিপুৱাৰ পৰা একো খোৱা নাই এতিয়া আমি কিবা এটা খাম অৰ্ডাৰ দিছোঁ কিন্তু বস্তু আহিয়ে পোৱা নাই এতিয়ালৈকে আমি ৰখি আছোঁ আৰু ইতিমধ্যে আমি কিংফিচাৰ খাবলৈ ওলাইছোঁ বিৰিয়ানী অৰ্ডাৰ দিছে আহিয়ে পোৱা নাই বহুত সময় ৰখিলোঁ এতিয়া
ফ্ৰেণ্ডসকল আহিলে ৰ'বক বিৰিয়ানী এতিয়া খাওঁ বিৰিয়ানী ৰাতিপুৱাৰ পৰা একো খোৱা নাই মজা হৈছে কিন্তু বিৰিয়ানীখিনি তো ফ্ৰেণ্ডছ আমি খাই লৈ এতিয়া ৰেডি হ'লোঁ আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু এতিয়া আমি খাই লৈ ল'লোঁ এতিয়া বহুত ৰাতি হৈ গ'ল এতিয়া হ'ল 5:40 আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ বাই বাই জয় অসম আৰু ভিডিঅ'টো চাই থাকিবলৈ জনাব লাইক কৰিব শ্বেয়াৰ ছাবস্ক্ৰাইব ধন্যবাদ বাই বাই